ফোন কানেকশ্যন ভালকে ফটো এখন দিয়া এখনো ক্লিয়াৰ অহা নাই মানে হোৱাটছএপত ফটো গুচি আইছে কি কৰিছে চাওক আজি মই হালধি খাইছোঁ হালধি মই কেলৈ খাইছোঁ আৰু কেনেকৈ খাইছোঁ এণ্ডিঙলৈকে ভিডিঅ'টো চাওক আৰু তেতিয়া সকলোখিনি গম পাব হাই গাইজ গুড ইভিনিং আমি আছোঁ ইভিনিং মানে ওচৰতে এখন সাপ্তাহিক বজাৰ বহে পাচলি বজাৰ ঘৰৰ নিশ্চয় কাষৰত তাকে অকণ বজাৰ কৰোঁ কি বজাৰ কৰোঁ কেনেকুৱা দামত পাওঁ ব'লক আপোনালোকক লগত লৈ যাওঁ জালুক কেনেকৈ দিছা ভাইটি Kalau baru 130 পাৰ কেজি মানে ভিজাই আনিছা এতিয়া পে'মেণ্ট কৰিব আমাৰ এইটো চৰা কেই টকা হ'ল পে'মেণ্ট কৰা 3টা আইটেম ল'লা কুন্দলি কেই টকা 10 কুন্দলি 1 কেজি 10 পিচ 20 কুন্দলি 20 পামকিন 10 আৰু ৰেডিছ 10 হাউ মাছ 40 Jelka bro. Holdi na. Sab hetola. ना हम अपने करे खाली आलू तो लेना दुकान के होटल वहाँ पूरा नया दुकान के শুকান মছলা ইত্যাদি পোৱা যায় মই শুকান মছলা ক্ৰয় কৰোঁ আৰু সেইখিনি মছলা মই নিজে ঘৰতে মিক্সিত মাৰি ৰেডিমেড মছলা কৰি বনাই ল'ম বিশেষকৈ পাউডাৰ গুড়িখিনি চব মতে খাই মোৰ ভাল নালাগে গতিকে মই মোৰ নিজৰ ইচ্ছামতে এনেধৰণে গোটা মছলা কিনি আনো ঘৰলৈ সাধাৰণতে ঘৰৰ পৰিয়ালেও পচন্দ কৰে এতিয়া মানে মই আজি পাচলি ল'বলৈ আহিলোঁ পাচলি ল'ব আহোঁতে হাতৰ পচলত যিটো বস্তু দেখিছোঁ যদি প্ৰয়োজন বুলি ভাবোঁ তাক অলপ কিনি দিছোঁ আপোনালোকে নিজে নিজে এনেধৰণে বজাৰ কৰে নাই বাৰু বজাৰ কৰিলে ভাল লাগে ন নিজৰ পচন্দ অনুযায়ী যিকোনো বস্তু ক্ৰয় কৰিব পাৰি আৰু চাওঁ ময়ো কি কিনিব পাৰোঁ আৰু আপোনালোকক দেখাই আছোঁ ব'লক কুচিয়া কেইটা দেখাইছোঁ কুচিয়াবোৰ কেনেকুৱা দিছা ঘড়ীটো 5টা বাজিলে 5:20 আমি বজাৰৰ পৰা আহি আমি পাই গ'লোহি এইপিনে মোৰ পিঠিত উঠি আছে এজনী আইচি ঠাণ্ডা দিন যিহেতু বহুত মানে মানুহৰ ধূলি বতৰ নহয় জানো ধূলি হোৱাৰ কাৰণে মানুহৰ কাহ হয় চৰ্দি হয় মোৰ সেই একে কাহ আৰু চৰ্দিয়ে মানে ভৰি আছে সেইকাৰণে মই ভাবিলোঁ আজি এটা কাহৰ মানে নিজে ঘৰতে বনাই এটা উপাস ঘৰলৈ বেগ হৈ শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ আহক কি দৰৱ খাওঁ মই ভাল পাইছোঁ আৰু একেবাৰে আপোনালোকৰ যদি ইমান দীঘলীয়াটো কাহ হৈ আছে যদি ভাল নহয় মোক কমেণ্ট কৰি জনাব কিয় ভাল নহয় ভাল হ'ব লাগিব কি খাইছোঁ আহক দেখাওঁ তেনে ভিডিঅ'টো পিঠিতে লটকি আহিছে ছোৱালী এইফালে চোৱা পিঠিতে মাকৰ পিঠিত এনেকৈ লটকি আহিছে সেইফালে এটি বহি আছে হালধীয়া চোলা পিন্ধা এটি মহাৰাজ মানে আমাক হাই গাইজ বজাৰৰ পৰা আহিলোঁ ঘৰ আহি পালোহি এতিয়া বিশেষকৈ সন্ধিয়া নামিলে 5টা বাজিলে আপোনাৰ ঘৰটো দেখাইছিলোঁ টাইম চ' বিশেষ মোৰো গাটো মানে ইমান বিশেষ ভাল নহয় বাহিৰত বহুত ধূলি মাকতি আৰু চৰ্দি পৰিছে কাহ যথেষ্ট কাহ হৈছে কাহ হোৱাৰ কাৰণে এইকেইদিন মানে কি কৰিছোঁ ঘৰত মালে মানে কৈছিলোঁ মা ইমান কাহ হৈছে ঔষধ খাই ভাল পোৱা নাই এতিয়া মায়ে মোক ক'লে যে কিছুমান গাঁৱলীয়া ঔষধো খালে মানুহৰ ভাল হয় আৰু মায়ে মানে এটা গাঁৱলীয়া ঔষধ মোক শিকাইছিলে এনেকৈ এটা বস্তু খাই চোৱাচোন কিজান কাহটো ভাল হ'ব সঁচাকৈ মাৰ ঔষধটো খাই মই মানে বৰ্তমান ভাল পাইছোঁ মাত্ৰ 2 পালি ইউজ কৰিছোঁ 2 পালি ঔষধ খাই মোৰ বৰ্তমান কাহ বহুতখিনি ৰিলেক্স হৈছে কিহৰ ঔষধ কি ঔষধ খালোঁ আপোনালোকক দেখাই আছোঁ তাকো ভিডিঅ'টো এণ্ডিঙলৈকে আৰু এতিয়া মোৰ কেমেৰামেন মই বেলেগক কৰিব লাগিব বিশেষকৈ মোৰ ষ্টেণ্ড নাই মই এনেকেই ভিডিঅ' বনাই আছোঁ আপোনালোকক হেণ্ড ইউজ কৰি চ' কেমেৰামেনক মাতো মই কি মেডিচিন বনাওঁ আপোনালোকক দেখাই আছোঁ হি মই কেমেৰামেন হয় মায়ে মোকে কেমেৰামেন বনাই আছে খালি মই এটা 8 বছৰীয়া সৰু ল'ৰা ভণ্টি চিঞৰি আছে
আৰু চাই থাকক মায়ে এতিয়া ৰেচিপি এটা দিছে কাহা নাও ষ্টাৰ্ট মায়ে এতিয়া এমাৰ কি কাটিছা এতিয়া মোৰ যে কাহ হৈ আছে মই যে কাহৰ মেডিচিনটো খাওঁ সেই মেডিচিনটো কেনেকৈ খাওঁ সেই মেডিচিন মা এইটো কি হয় য়েল্লো কালাৰটো এয়া হ'ল হালধি কেঁচা হালধি মই বজাৰৰ পৰা কিনি আনিছিলোঁ হালধি এইখন হ'ল মোৰ ৰুটি বনোৱা বেলনা দিয়া হয় এয়া আমাৰ মায়ে এতিয়া পিচিব হয় না মা আৰু সেইকেইটা মই ৰঙা এটা টিফিন আছিলোচোন এইকেইটা মই এটা ৰঙা টিফিন দিছিলোঁ এইটোত মোৰ মানে আদা আছে অকণমান এইখিনি ইয়াৰ লগত হালধিৰ লগত মই ইয়াত দুটুকুৰি আদা দি দিছোঁ কেঁচা আদা আৰু কেঁচা হালধি পিচ কৰি ল'ম এইটো খাব পাৰিবা খাব পাৰিলেও বৰ ভাল কথা বাট মেডিচিন হয় মায়েখিনি পিচি আছে গোটেই জুচখিনি ওলাই গৈছে এনেকৈ পিচি ল'ব গিলাচ থাকিলে গিলাচত পিঠিব নতুবা খুন্দাত পিচি ল'লেও হয় বা মিক্সিত মাৰিলেও হয় মই মিক্সিটো আঠা লাগি যায় কাৰণে কি ইয়াৰ অকল আমাৰ ৰসটো লাগে নে অকল পিটিকাটো লাগে চব লাগিব কি লাগিব মই কৈ আছোঁ অলৰেডি মই এইখিনি পিটিকা হৈ গ'ল এবাৰ মই এটা বেলেগ বস্তু ইউজ কৰিম এইখিনিতে কেমেৰাটো এইখিনিতে দেখুওৱা কেমেৰাটো ফ্ৰণ্টত দেখুওৱা এইখিনিতে দেখুওৱা অকল এইটো মই এখন চাহৰ চচপেন লৈছোঁ ইয়াত একাপ আৰু একাপ মানে মই দুকাপ পানী এড কৰিছোঁ সেই দুকাপ পানীত মই কি কৰিম এতিয়া এই পিচি লোৱা আদা আৰু ৰচুনখিনি ইয়াত মই এড কৰি দিম আদা আৰু হালধিয়ে আদা আৰু হালধিখিনি এড কৰি দিম চৰি মুখে মানে কিবা এটা ভাবি আছোঁ কিবা এটা হৈ গৈছে হালধি হয় এতিয়া এইখিনি মই উতল দিম আৰু দুকাপ পানী মই একাপ হোৱালে ৱেইট কৰিম পানী গৰম হ'লে মই উঠাই দিলোঁ চচপেনখন আৰু ইয়াত দেখিছে হালধি আৰু হেৰি পানীখিনি উতলক আৰু এচিকেট মই ইয়াত নিমখ অকণমান দি দিম বিশেষকৈ নহ'লে খাবলৈ বৰ ভাল নালাগে নিমখ অকণমান সোৱাদ অনুযায়ী নিমখ অকণমান দি দিছোঁ নিমখ এনেও বেয়া নহয় আৰু উতল থাকক এইখিনি চাহ নহয় কিন্তু দেই এইখিনি হ'ল হালধি পানী চব চাহৰ গোটেই একেই কালাৰ হৈছে বাট চাহ নহয় এতিয়া এইখিনি মই খাম মই ফ্ৰণ্ট কেমেৰা খাবলৈ লৈছোঁ মই এয়া হালধি জুচ স্মেলটো বৰ ভাল নহয় যিসকলে বেছি মানে কাঢ়া হালধি চালধি ৰং খাব পাৰে তেওঁলোকে ভাল পায় আৰু এনেই স্মেলটো ইমান ভাল নহয় এনেকৈ খাব লাগিব খোৱাৰ লগে লগে আজি 3 কালি হৈছে যথেষ্টখিনি মই আৰাম পাইছোঁ আপোনালোকে খাই চাবচোন আৰু এই যেনিবা টিকলি মোক মানে লালিপপ খাইছে অকণমান তাইক দেখুৱাব লাগে বুলি ভিডিঅ' দেখাইছে এইজনী হাই কৈ দিয়া কি খবৰ কোৱা ভিডিঅ'টো চাই আপোনালোকে যদি কাৰোবাৰ অকণমান উপকাৰ হয় বুলি ভাবে প্লিজ এবাৰ এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু যিসকল ভিউৱাৰ্ছ মোৰ চেনেল নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগবাঢ়ি যোৱাত আগলৈ সহায় কৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিল তেন্তে আমনি কৰিছে ছোৱালী দেখিছা আজিলৈ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো আৰু ইয়াতে সামৰণি মাৰিছোঁ বাই বাই মই একাপ খাই লওঁ বাই 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 বাই